ভাল লাগিলে মোৰ চেনেলটো লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু ওচৰত থকা ঘণ্টা বুটামটো টিপি মোৰ নতুন ভিডিঅ'ৰ আপডেট পাই থাকিব। নমস্কাৰ। দ্য ৰেড ষ্টৰী অফ এছামৰ অন্তৰংগ মুহূৰ্তলৈ আপোনালোকক স্বাগতম জনাইছোঁ। শ্ৰদ্ধা ৰাইজ, অসমৰ সমাজ জীৱন আৰু সাংস্কৃতিক ক্ষেত্ৰখনলৈ বহু নমস্য ব্যক্তিয়ে নিজ নিজ প্ৰতিভাৰে আলোকিত কৰিছে। সেইসকল ব্যক্তি প্ৰতিভাই নিজ নিজ প্ৰতিভাৰে মহিমামণ্ডিত হৈছে। আমি তেনে ব্যক্তি কিছুমানৰ ওচৰলৈ গৈ অন্তৰংগভাৱে কিছু কথা পাতিছিলোঁ আৰু সেই কথাৰ ভাগ আমি দিয়াৰ বাবে আপোনালোকক আমাৰ আজি অনুষ্ঠানলৈ আমন্ত্ৰণ জনাইছোঁ আৰু তাৰে এই মুহূৰ্ত অন্তৰংগ। আজি আমি এই অনুষ্ঠানৰ জৰিয়তে আপোনালোকক এনেগৰাকী ব্যক্তি প্ৰতিভাৰ সৈতে পৰিচয় কৰাই দিবলৈ ওলাইছোঁ, যিগৰাকী চিন্তাশীল ব্যক্তি হিচাপে জনমানসত প্ৰতিফলিত হৈছে। তেওঁৰ নিজস্ব ধ্যান ধাৰণা আৰু চিন্তা চৰ্চাৰে এক ৰুচিশীল পাঠকৰ সৃষ্টিত অৰিহণা যোগাইছে আৰু তেনে ব্যক্তিগৰাকী হ'ল বিশিষ্ট শিক্ষাবিদ, শিক্ষাৰত্ন বঁটা প্ৰাপক, চিন্তাশীল লেখক মাননীয় শ্ৰীযুত অক্ষয় কুমাৰ মিশ্ৰদেৱ। ছাৰ, আপোনাক আমাৰ অন্তৰংগ অনুষ্ঠানলৈ সম্ভাষণ জনাইছোঁ। মই সাদৰ সম্ভাষণ জনাইছোঁ সকলোকে আৰু আন্তৰিকভাৱে জৰিয়তে আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। ছাৰ, বিখ্যাত কথাশিল্পী শ্ৰদ্ধাৰ হোমেন বৰগোহাঁইদেৱে এষাৰ কথা কৈছিল যে প্ৰহৰী বিস্তৃত হৈ নথকাকৈও বা ৰাজচিত সাজ পোছাক নিপিন্ধাকৈও এজন মানুহৰ পক্ষে ৰাজপ্ৰসাদত থকাটো সম্ভৱ। এই কথাৰ আঁত ধৰিয়েই মই আপোনাক সবিনয়ে সুধিব খুজিছোঁ, আপোনাৰ পৰিশীলিত জীৱনচৰ্যা, মাৰ্জিত ৰুচিবোধে আৰু সামাজিক দায়বদ্ধতাই আপোনাক বিদ্যুৎ সমাজৰ লগতে জনসাধাৰণৰ অন্তৰতো এখন আছুতীয়া আসনত প্ৰতিষ্ঠিত কৰিছে। আজি বস্তুবাদী সমাজখনৰ ধামখুমীয়াৰ মাজতো এক নিৰ্দিষ্ট লক্ষ্যৰে আপুনি বাট বুলিছে। এই ক্ষেত্ৰত আপুনি অনুপ্ৰেৰণা কাৰ পৰা পাইছিল বা ক'ৰ পৰা পাইছিল, আমাক অলপ ক'ব নেকি? সেইটো তাৰ বহুত ৰকমৰ কাৰক থাকিব পাৰে, কিন্তু মই যিটো অনুভৱ কৰোঁ সেইটো হৈছে কি, প্ৰথম কথা হ'ল যে শংকৰী ধৰ্মীয় সংস্কৃতিৰ প্ৰবাহ এটা, মই যিখন ঠাইত জন্মিছোঁ বা যিখন ঠাইত মই কাম কৰি আছোঁ, বৰপেটা সত্ৰ, সেই সত্ৰকেন্দ্ৰিক এটা প্ৰভাৱ, ধৰ্মীয় সাংস্কৃতিক প্ৰভাৱ, সেই প্ৰভাৱৰ দ্বাৰা ময়ো প্ৰভাৱান্বিত হৈছোঁ কম বেছি পৰিমাণে। গতিকে স্বাভাৱিকতেই এটা যিটো জীৱন সম্পৰ্কত বা জগত সম্পৰ্কত মহাপুৰুষসকলৰ যি ধ্যান ধাৰণা, সেইটোৰ দ্বাৰা মই নিশ্চয় প্ৰত্যক্ষভাৱেই হওক বা পৰোক্ষভাৱেই হওক অনুপ্ৰাণিত হৈছোঁ। কত তপসাই নৰতন পাই, মহাপুৰুষসকলে এইবিলাক কৈ গৈছে। গতিকে এই বহুত তপস্যাৰ ফলতহে আমি নৰতনু লাভ কৰিছোঁ, মানৱী জনমটো লাভ কৰিছোঁ। গতিকে এই জীৱনৰ এটা মহৎ উদ্দেশ্য নিশ্চয় আছে। সেই মহৎ উদ্দেশ্যটোনো কি, এই সম্পৰ্কে হয়তো সৰুৰ পৰাই মোৰ মনত এটা গুণাগথা চলি আছিল, সেইটো জানিবৰ কাৰণে। পাছত যেতিয়া পালোঁ যে জীৱস্য তত্ত্ব জিজ্ঞাসা বুলি কৈছে উপনিষদত, তত্ত্ব জিজ্ঞাসাই হৈছে মানৱ জীৱনৰ বৈশিষ্ট্য। পশু পক্ষী, জীৱ জন্তু এইবিলাকেওতো খাই লৈ বাচি থাকে। গতিকে মানুহে খাই লৈ বাচি থকাৰ লগতে, খাই লৈতো বাচি থাকিবই, তাৰ লগত কিন্তু মূল এটা উদ্দেশ্য, জীৱনৰ কেন্দ্ৰীয় উদ্দেশ্য, কেন্দ্ৰীয় এটা লক্ষ্য লাগিব। সেইটো হৈছে কি, যে যিটো আত্ম উপলব্ধি বা যিটো ছেল্ফ ৰিয়েলাইজেশ্যন, যিটো চামাম বনাম অফ লাইফ বুলি কোৱা হয়। ছেল্ফ ৰিয়েলাইজেশ্যন ইজ দি চামাম বনাম অফ লাইফ। জীৱনৰ পৰম লক্ষ্য, চৰম লক্ষ্য হৈছে মানে আত্ম বিকাশ কৰা, আত্ম উপলব্ধি কৰা। গতিকে সেইটো এটা। আৰু গীতা ভাগৱত বা বেদ উপনিষদৰো যিটো মই আংশিকভাৱে এইবিলাকৰ দ্বাৰা হয়তো প্ৰভাৱান্বিত কিছু পৰিমাণে হৈছোঁ, যিদৰে কীৰ্তন ঘোষা নাম ঘোষাৰ কিছুমান বিশেষ বিশেষ ঘোষা পদৰ দ্বাৰা সদায় মই উদ্বেলিত বা আলোকভাষিত হৈছিলোঁ। গতিকে এইবিলাকৰ যিটো উদ্দেশ্য, বিশেষ কৰি উপনিষদৰ যিটো
দৰ্শন, সেই দৰ্শনৰ দ্বাৰা ময়ো হয়তো কিছু পৰিমাণে প্ৰভাৱান্বিত হৈছোঁ নিশ্চয়। আৰু সেইকাৰণে আজি সেই আমাৰ যিটো বাস্তৱিক জীৱন ধাৰা চলি থাকে সাধাৰণতে বৈষয়িক ধৰণৰ যিবিলাক, সেইটোতো লাগিবই। মানুহৰ বাস্তৱিকতাটো বৰ ডাঙৰ বস্তু। খোৱা লোৱা পিন্ধা এইবিলাকৰ সমস্যা থাকিবই এইবিলাকৰ। গতিকে অৰ্থৰ সাধনাটো থাকেই মানুহৰ। অৰ্থৰ সাধনা নহ'লে পৰমাৰ্থৰ সাধনা হ'ব নোৱাৰে। কিন্তু অৰ্থটোৱে মানে শেষ নহয়, সেইটো আৰম্ভণিহে, সেইটো এটা মাধ্যম অৱলম্বনহে। গতিকে আমাৰ জীৱনৰ পৰমাৰ্থৰ সাধনা সেইটো মনত সদায় ক্ৰিয়া কৰি থাকে। সেই পৰমাৰ্থনো কি, সেইটো আৰু বেলেগ বেলেগ ধৰণে সকলোৱে অনুভৱ কৰে, উপলব্ধি কৰে। হয়তো কিছুমানে ঈশ্বৰৰ বিশ্বাস কৰে, ঈশ্বৰ উপলব্ধিৰ কাৰণে আগবাঢ়ি যায়। কিছুমানে নিজকে আত্মবিশ্বাস ৰাখিয়ে নিজৰ কৰ্ম সম্পাদন কৰিয়ে জীৱনৰ সাৰ্থকতা অনুভৱ কৰে। সেইটো এটা বেলেগ বেলেগ দৃষ্টিভংগী থাকে। গতিকে এই জীৱনৰ ধামখুমীয়াৰ মাজত থাকিও এটা বিশেষ ধৰণৰ দৃষ্টি আৰু দৰ্শনৰ দ্বাৰা মই সদায় অনুপ্ৰাণিত হৈছোঁ বুলি কৈছে। তাৰ মূল হয়তো শংকৰ মাধৱদেৱৰ গুৰুসকলৰ প্ৰভাৱ বা তেওঁলোকৰ আদৰ্শ, জীৱনৰ আদৰ্শৰ দ্বাৰা মই মোৰ জীৱনচৰ্যাটো গঢ়াৰ কাৰণে কিছু চেতনা প্ৰেৰণা পাইছিলোঁ। আৰু আমাৰ বিশেষ কৰি পৰিয়ালৰ এটা ঐতিহ্য আছে, ৰামৰাম গুৰুৰ বংশধৰ হিচাপে শংকৰদেৱৰ। এইখিনিত এটা কথা ক'ব নেকি যে আমি জনাত আপুনি সাংস্কৃতিক পৰিয়ালৰ মানুহ, পণ্ডিত প্ৰৱৰ নাৰায়ণ চন্দ্ৰ দেৱ মিশ্ৰৰ পৰিয়ালৰ মানুহ আপোনালোক। আপোনাৰ এই যিটো বৰ্তমান প্ৰতিষ্ঠিত যিটো জীৱনশৈলী বা আপোনাৰ যিটো এটা নিজস্ব জীৱনশৈলী, এই জীৱনশৈলীটোত আপোনাৰ শৈশৱৰ প্ৰভাৱ কেনেকুৱা? আচলতে মানে ককা দেউতা পণ্ডিত প্ৰৱৰ নাৰায়ণদেৱ মিশ্ৰ তেওঁৰ বৰ প্ৰভুত্বশালী মানুহ আছিল আৰু সংস্কৃতৰ বিদগ্ধ পণ্ডিত আছিল, বিচক্ষণ লোক আছিল। তেনেকুৱা স্মৃতি মেধাসম্পন্ন ব্যক্তি মই খুবেই কম লাগ পাইছোঁ। গতিকে তেওঁৰ এটা ব্যক্তিত্বৰ প্ৰভাৱ আমাক আছিল। তেওঁ কেতিয়াবা আমাক সত্ৰলৈ লৈ যায়, সেই সত্ৰলৈ নিয়ায় সেই প্ৰভাৱটো, নাইবা কেতিয়াবা আমাক সাঁতোৰো শিকায়, কেতিয়াবা আম জাম পাৰিবলৈ লৈ যায় বাৰী বাগানত। এইবিলাকৰ লগত এটা বিশেষ ধৰণৰ সম্পৰ্ক আছিল আৰু আমাক সদায় সাধুকথা কৈছিল বা বিশেষ কৰি কীৰ্তন ঘোষা বা গীত ভাগৱতৰ এইবিলাকৰ কাহিনীবিলাক কৈছিল। সেইবিলাকৰ প্ৰভাৱ পৰিছে সৰুৰ পৰাই। সেই সৰ্বপল্লী ৰাধাকৃষ্ণনে এটা কথা কৈছিল যে মানুহে ইহজন্মত যিখিনি মানে পাইছে সেইখন পৰজন্মৰ ফল। যি শস্য সিঁচে তাৰ বিধান ঠিক তেনেকুৱাই হ'ব। ঠিক মই মানে এই কথাটোৰ আঁত ধৰি আপোনাক মানে সুধিব খুজিছোঁ, আপুনি যিটো বৰ্তমান পৰিচালিত জীৱন কটাইছে, এই জীৱনটো কটাওঁতে আপুনি যথেষ্ট বাধাৰ সন্মুখীন হৈছে আমি জানিছোঁ, কিন্তু সেই বিভিন্ন বাধাক আপুনি কেনেদৰে লৈছে? আচলতে যেতিয়া নদী এটা বৈ থাকে, তাত যদি শিলৰ এটা বাধা নাহে তেতিয়া খৰস্ৰোতা কেনেকৈ হ'ব? গতিকে জীৱনটোক গতিশীল, জীৱনটোক সৃষ্টিশীল কৰাৰ কাৰণে তাৰ বাধা আহিব, আৰু সেই বাধাটো অতিক্ৰম কৰাটো যাটো জীৱনৰ সাধনা। জীৱনৰ সাধনা। এই কথাখিনি ধৰি আকৌ এটা সুধিব খুজিছোঁ যে আপোনাক যদি মই খুব কম সময়তে ক'ব দিওঁ জীৱনৰ সংজ্ঞা, আপোনাৰ মতে জীৱনৰ সংজ্ঞা? মইতো ভাবোঁ জীৱনৰ সংজ্ঞাটো বহুত ৰকমে দিব পাৰি। এটা হৈছে এনেকুৱা ধৰণে ক'ব পাৰি, জীৱনটো হৈছে জন্মৰ পৰা মৃত্যুলৈকে যি বিৰাট এটা কৰ্মকাণ্ড, সেইটোৱে জীৱন। কৰ্মযোগ্য বুলি ক'ব পাৰি, এটা কৰ্মযোগ্য, কৰ্মৰ সমষ্টিয়ে জীৱন, সময়ৰ সমষ্টিয়ে জীৱন। কিন্তু মইতো ভাবোঁ এনেকৈ ক'লেই বেছি ভাল হয় নেকি জীৱনটো, যে জীৱনটো হৈছে অন্তহীন কামনা বাসনাৰ যিটো মানে লগত যে অন্তহীন কামনা বাসনাৰ মানে এটা সমষ্টি, আৰু সেই কামনা বাসনাৰ পূৰণৰ অৰ্থে কৰা অন্তহীন সংগ্ৰাম, সেইটো হৈছে জীৱন। ঠিক আছে ছাৰ, মই এটা প্ৰশ্ন সুধিব খুজিছোঁ। ছাৰ, বৰ্তমান লিখা মেলা কৰা মানুহৰ সংখ্যা যথেষ্ট বাঢ়িছে বৰ্তমান, তথাপিও পঢ়ুৱৈ সংখ্যা তুলনামূলকভাৱে কম ভবা যায়। ইয়াৰ কাৰণ আপুনি কি বুলি ভাবে? সৃষ্টিধৰ্মী সাহিত্যৰ অভাৱ নে আন কিবা? আপোনাৰ সৃষ্টিধৰ্মী সাহিত্যৰ অভাৱ তুলনামূলকভাৱে হৈছে, নোহোৱা নহয়, কিন্তু পঢ়ুৱৈৰ সংখ্যা কমাৰ এটা বেলেগ কাৰণ আছে, বেলেগ বেলেগ কাৰণ। আগতে আছিল কি, কোনো ধৰণৰ অন্য মাধ্যম নাছিল, কেৱল কিতাপ পত্ৰই আছিল। গতিকে কিতাপ পত্ৰ পঢ়িহে মানুহে তথ্যৰ ভাণ্ডাৰেই হওক বা জ্ঞানৰ ভাণ্ডাৰেই হওক সেইটো আহৰণ কৰিছিল। কিন্তু এতিয়া এই নানা ৰকমৰ মাধ্যমবিলাক ওলাইছে, ইলেক্ট্ৰনিক মাধ্যমবিলাক, মানে আজি জ্ঞানৰ লগতে বিজ্ঞান প্ৰযুক্তিবিদ্যাৰ সাধনাৰ যুগ।
গতিকে এই বিজ্ঞান প্ৰযুক্তিবিদ্যাৰ মাধ্যমেদি মানে সুবাদতে বহুত ৰকমৰ মাধ্যম আহি পৰিছে। সেইকাৰণে তেওঁলোকে বেলেগ ধৰণে পঢ়াৰ ই বুকেদি পঢ়িছে বা অন্যান্য ধৰণে তেওঁলোকৰ ইনফৰ্মেশ্যনখিনি পাইছে। গতিকে এই আমি যিটো সাধাৰণ অৰ্থত কিতাপ পঢ়াৰ কথা কওঁ সেইটো সংখ্যা কমি গৈছে, কিন্তু অন্য ধৰণে মানুহে ইনফৰ্মেশ্যন। আৰু এটা কথা তাহানিৰ 1920 চনমানতে তেতিয়া চেলিউটে এটা কবিতা লিখিছিল যে হুৱেৰ ইজ দি লাইফ উই হেভ লষ্ট ইন লিভিং, যে আমাৰ জীৱন নাই, আমি তথাকথিত একঘামীপূৰ্ণ একোটা জীৱনৰ গতানুগতিক প্ৰক্ৰিয়াতে আমি জীৱনটো সীমাবদ্ধ ৰাখিছোঁ, আচল জীৱনৰ সন্ধান যে আমি পোৱা নাই। তাৰপিছত তেওঁ আৰু কৈছিল যে হুৱেৰ ইজ দি উইজডম উই হেভ লষ্ট ইন নলেজ, সেই প্ৰজ্ঞাকোট যিটো আমি জ্ঞানৰ মাজত হেৰুৱাই দিছোঁ। তাৰপিছত তেওঁ কৈছিল যে হুৱেৰ ইজ দি ইনফৰ্মেশ্যন উই হেভ লষ্ট ইন নলেজ, যে নলেজটো নাই, ইনফৰ্মেশ্যনৰ যুগত থাকে। মই তাৰ লগত আজিৰ দিনত মই যোগ দিওঁ হুৱেৰ ইজ দি কমিউনিকেশ্যন, হুৱেৰ ইজ দি ইনফৰ্মেশ্যন উই হেভ লষ্ট ইন কমিউনিকেশ্যন। এটা ইনফৰ্মেশ্যন নালাগে, মানে কমিউনিকেশ্যন। চুইচটো টিপাৰ লগে লগে মোৰ সন্মুখত গোটেই জগতখন আহি গ'ল, গোটেই বিশ্ব জগতখন মই খবৰ ৰাখিব পালোঁ। গতিকে এই যে খবৰৰ যুগ বা প্ৰযুক্তিবিদ্যাৰ যুগ, এইটো খবৰৰ যুগ, প্ৰযুক্তিবিদ্যাৰ যুগ। গতিকে ইয়াতে মানুহে ইনফৰ্মেশ্যন পালেই হ'ল, তেওঁলোকক আৰু সেই জ্ঞান বা সেই প্ৰজ্ঞাটো নালাগে বুলি তেওঁলোকে ভাবে। কিন্তু মোৰ দৃষ্টিত সেইটো আৰু নহয়, যে মানুহ হ'বলৈ হ'লে মানুহ খবৰতে সন্তুষ্ট থাকিব নালাগে। খবৰতে বহুত ল'ৰা ছোৱালী দেখিব পাইছোঁ তেওঁলোকে খবৰতে সন্তুষ্ট আছে, তথাকথিত যিবিলাক খা খবৰ পাইছে, কিন্তু সেইটোতো জীৱন নহয়। কালি মই পালোঁ মোৰে কেইজনমান সম্পৰ্কীয় মানে আৰু ফুলহালী জাতীয়, তেওঁলোকে এটা দিছে যে আমাৰ কাৰণে বৰ্তমান এই মানে যিটো ফেচবুকে হৈছে আমাৰ কাৰণে ভাগৱত, মানে এই ধৰণৰ এটা বাক্য দিছে। এইটো এটা কেনেকুৱা ধৰণৰ চিন্তনীয় কথা যে ফেচবুকটোৱে আমাৰ কাৰণে আজি ভাগৱত। তেওঁলোকে মানে ভাগৱতত যিটো এটা জীৱন আছে, যিটো গভীৰতাপূৰ্ণ আধ্যাত্মিক তত্ত্ব সম্বলিত জীৱন, সেই জীৱনৰ কাষলৈকে তেওঁলোকে যাব খোজা নাই। এই যে তথাকথিত কেইটামান সৰু সুৰা সাধাৰণ দৈনন্দিন জীৱন যাপনক কেন্দ্ৰ কৰি যিবিলাক মেছেজ, সেই মেছেজবিলাকৰ মাজতে তেওঁলোকে আবদ্ধ হৈ আছে। গতিকে সেইটো একবাৰ ঠিক কথা নহয় বুলি মই ভাবোঁ। জীৱনৰ এটা গভীৰতাৰ মাজলৈ ডুব দিব লাগিব, তেতিয়াহ'লে জীৱনৰ সাৰ্থকতাটো অনুভৱ কৰিব পৰা যাব। ছাৰ আপুনি বৰ্তমান ছাৰ কি কৰি আছে এতিয়া? তাৰমানে আপুনি লিখা মেলা কৰে, আমি যথেষ্ট জানো, চিন্তা চৰ্চা কৰে, কিন্তু সম্প্ৰতি আপুনি কিবা গ্ৰন্থ লিখাত ব্যস্ত নেকি? আৰু আজিৰ সমাজৰ বাবে আপোনাৰ এটা বাৰ্তা? গ্ৰন্থ মানে কি, মোক অলপতে গীতিমালিকা নেওগে ফোন কৰিছিল। তেওঁ কাম কৰে হোমেন বৰগোহাঁইৰ লগত নিয়মে বাৰ্তাত। তেওঁ এটা বিষয় মোক ধৰি দিছিল, আপোনাৰ জীৱনক প্ৰভাৱান্বিত কৰা একজন ব্যক্তি আৰু এখন গ্ৰন্থৰ এই বিষয়ে আপুনি কিবা 2000 শব্দৰ ভিতৰত এটা লিখি দিয়ক। এইটো মানে মোৰ লেটেষ্ট কালি আজি পঠালোঁ। সেইটো এইকেইদিনৰ ভিতৰত প্ৰায় 8-10 দিনমান মানে সেইটোতে মোৰ গৈছে সময়। যথেষ্ট চিন্তা চৰ্চা কৰি সেইটো লিখিব লগা হৈছে, কাৰণ মানুহৰ একোজন মানুহৰ জীৱনত কেৱল এজন মানুহৰ মানে প্ৰভাৱটো নাথাকে, বা এখন গ্ৰন্থৰে প্ৰভাৱ নহয়। বহুত সময়ে বিভিন্ন স্তৰত বিভিন্ন সময়ত বিভিন্নজনে প্ৰভাৱ বিস্তাৰ কৰে, তেনেকৈ বিভিন্ন গ্ৰন্থই তেওঁৰ জীৱনত প্ৰভাৱান্বিত কৰিব পাৰে। গতিকে ময়ো তেনেকুৱা ভাবি চিন্তি কিছুমান কথা। নতুন প্ৰজন্মক মোৰ এইটোৱে যে তোমালোকে সদায় মনত ৰাখিবা যে এই পৃথিৱীলৈ আহিছা কিবা এটা বিশেষ ধৰণৰ মিছনৰ কাৰণে। এই মিছনটো তোমাৰ প্ৰত্যেকৰে, ইউ আৰ ইউনিক বুলি এখন APJ আব্দুল কালামৰ কিতাপ আছে, যে প্ৰত্যেকজন মানুহৰে মানুহেই স্বতন্ত্ৰ এটা অভিব্যক্তি, স্বতন্ত্ৰ এটা এডভেঞ্চাৰ বুলি ক'ব পাৰি। আমাৰ জীৱনটো একোটা এডভেঞ্চাৰ, প্ৰত্যেকৰে বিশেষত্ব আছে, প্ৰত্যেকৰে ভিতৰতে কিছুমান মহত্বপূৰ্ণ সম্ভাৱনা আছে। সেই ভিতৰত থকা যিটো সম্ভাৱনা যিবিলাক আছে, যিবিলাক মহত্বপূৰ্ণ সম্ভাৱনা, সেইবিলাকৰ বিকাশ প্ৰকাশ কৰাটোৱে হৈছে আমাৰ জীৱনৰ সাধনা। গতিকে আমি সেইকাৰণে নিজকে চিনি পাব লাগিব, আৰু সেইকাৰণে মই ভাবোঁ মহৎ গ্ৰন্থ অধ্যয়নৰ যোগেদি আমি নিজকে আৱিষ্কাৰ কৰাৰ ক্ষেত্ৰত মহৎ ভূমিকা পালন কৰিব পাৰে। মহৎ গ্ৰন্থই বা একোজন মহৎ মানুহে, ভাল মানুহে একোটা টৰ্চ লাইট পেলাই দিয়ে, আমাৰ জীৱনটো আলোক উদ্ভাসিত কৰি তুলিব পাৰে। সেইকাৰণে ভাল গ্ৰন্থ পঢ়িব লাগে, ভাল সংগ ল'ব লাগে। তেতিয়াহ'লে জীৱনৰ যিটো মূল্য, সেই জীৱনৰ মূল্যটো উপলব্ধি কৰিব পৰা যায়। আজি ল'ৰা ছোৱালীবিলাকে জীৱনৰ মূল্য যেন হেৰাই গৈছে তেওঁলোকৰ কাৰণে। এই যে মূল্যবোধটো এটা দিব লাগে, আৰোপিত কৰিব লাগে, এই মূল্যবোধৰ সন্ধান আৰু সাধনা কৰিবৰ কাৰণে মই তেওঁলোকক আবেদন জনাব খুজিছোঁ। ধন্যবাদ ছাৰ। আজিলৈ আমি ইয়াতে সামৰণি মাৰিম। পৰৱৰ্তী সময়ত আপোনাক লগ পোৱাৰ কামনাৰে আপোনাক আজিলৈ নিশ্চয় মই ধন্যবাদ। প্ৰিয় শ্ৰোতা, প্ৰিয় দৰ্শক, আজিলৈ আমি সামৰিছোঁ।
পৰৱৰ্তী খণ্ডত আমি অন্য এজন ব্যক্তি প্ৰতিভাৰ সৈতে কথা পাতিম আৰু তাৰ ভাগ আপোনালোকক দিম। আজিলৈ নমস্কাৰ থাকিল।